বন্ধুসকল প্ৰথমে জনাব খুজিছোঁ এইটো 2 নম্বৰ পাৰ্টটো হয় লুমিনাছ কোম্পানী অভাৰলোড দেখাই আছিলে এইটো ইনভাৰ্টাৰ 1 নম্বৰ পাৰ্টটোত দিয়া আছে প্ৰথম কাৰণকেইটা যেটা চাব পাৰে এয়া মই মসপেট কেইটা খুলি ললো খুলি কিনে এইটো চেক কৰিছোঁ চক মসপেটটো বগা ফালে ওপৰলৈ কৰি ল'ব তাৰপিছত মাজৰটো নিগেটিভ দিব মাল্টিমিটাৰটো কিনাৰ ফালে পজিটিভ দিব যদি ৰেডিং উঠিছে ভাল আৰু বেলেগ ফালে ৰেডিং উঠে এইটো চক মই নতুন লৈ লৈছোঁ এইটো চেক কৰিম এতিয়া বগা ফালে ওপৰলৈ কৰি লৈছোঁ এই কিনাৰ ফালে বাওঁ ফালে দি লৈছোঁ পজিটিভ মাজৰটো নিগেটিভ ৰেডিং উঠিছে ভাল এইটো উল্টা ফালে নুঠে চক বগা অংশটো তললৈ কৰি ল'লে নুঠে এইটো চক উল্টা ফালে মই চেক কৰি দেখাইছোঁ নুঠে বগা ফালে ওপৰলৈ কৰি লৈছোঁ মাজৰটো নিগেটিভ দিছোঁ এই কিনাৰ বাওঁ ফালটো পজিটিভ দিছোঁ ৰেডিং উঠিছে এইটো ভাল মডেল নাম্বাৰটো এইটো মসপেট কেইটা চক এটা 4টা মসপেট মই বদলি কৰি চাম এই 4টা নতুন লগাই চাম মই মসপেট কাম কৰে নে নাই মসপেট কেইটাই মই বেয়া পাইছোঁ এতিয়ালৈকে আৰু কিবা সাৰ্কিটত প্ৰবলেম হ'ব পাৰে মসপেট কেইটা প্ৰথমে লগাই কিনে চেক কৰিব লাগিব চেক কৰিছোঁ মসপেট কেইটাত যদি হৈ যাব পাৰে হয়তো সাৰ্কিটখনত আৰু ক'ৰবাত ৰেজিষ্টেন্স বেয়া হ'ব পাৰে অকল মসপেট বুলিয়ে নহয় মানে মসপেট কেইটা লগালে ভাল হৈ যাব বুলি ক'ব নোৱাৰি এতিয়ালৈকে বৰ্তমান হয়তো মসপেট কেইটা লগোৱাৰ পাছতহে গম পাম যে মসপেট কেইটা লগাই কিনে চেক কৰি ল'ব লাগিব প্ৰথমে তাৰ পিছতহে গম পাম ভিডিওটো লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব মই দিয়া আগলৈ ভিডিওবোৰ পাই থাকিব মই নটবোৰ মাৰি সকলো ফিটিং কৰি ল'ম চাই থাকক ভিডিওটো ঠিক হ'ব নে নাই যদি এইটো মসপেট কেইটা চেঞ্জ কৰি যদি বদলি কৰি ভাল নহয় আৰু কিবা প্ৰবলেম আছে যিনি চেক কৰিব লাগিব ভিডিওটো শেষলৈ চাই থাকক বন্ধুসকল সকলোখিনি কানেকশ্যন কৰা হৈ গ'ল এয়া চব সকলোখিনি কানেকশ্যন কৰিলোঁ এতিয়া ডিসি বেটাৰী দি চাম 12 ভোল্ট মোৰ বেটাৰীটো একচুয়ালি সৰু কাম কৰিব নাই হেতু ভালকে পোৱা নাই সৰু কাম কৰিব লাগে ল দেখাব কিন্তু এয়া পাৱাৰ বাটন অন কৰি চাইছো চব বেটাৰী ল দেখাইছে সিগনেল মাৰিছে বেটাৰীটো ল আছে চাৰ্জ কৰি চাব লাগিব চাৰ্জ কৰিব এসি কাৰেণ্টত লগাই চাওঁ কেবলটো এয়া লগালো কেবলটো ওলাই কিনে এতিয়া পাৱাৰ বাটন অন কৰি চাইছো বাল্ব লগাইছে সব এলইডি এটা লগাইছো ঠিকই আছে এইখিনি মসপেট কেটাই বেয়া আছিল হেতু কাৰণে ওভাৰলোড দেখাই আছিল